নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম চতুৰ্থ শ্ৰেণীৰ অসমীয়া লেচন নম্বৰ 8 বীৰংগনা মূলা গাভৰু। মূলা গাভৰু কোন আছিল? মূলা গাভৰু ফাচেংমুং বৰগোহাঁইৰ পত্নী আছিল। তেওঁৰ স্বামীৰ নাম কি? তেওঁৰ স্বামীৰ নাম হ'ল ফাচেংমুং বৰগোহাঁই। মূলা গাভৰুৱে হেদাং লৈ কিয় যুদ্ধক্ষেত্ৰলৈ ওলাল? স্বামীৰ মৃত্যুত বিচলিত হৈ প্ৰতিহন্তা শত্ৰুৰ বিৰুদ্ধে যুঁজ দিবলৈ তেওঁ দৃঢ়প্ৰতিজ্ঞ হ'ল। স্বৰ্গদেউ আদেশ লৈ মূলা গাভৰুৱে হাতত হেদাং লৈ হাতীত উঠি যুদ্ধক্ষেত্ৰলৈ ওলাল। কাৰ অস্ত্ৰঘাতত মূলা গাভৰুৰ মৃত্যু হৈছিল? তুৰ্বকৰ অস্ত্ৰঘাতত মূলা গাভৰুৰ মৃত্যু হৈছিল। তুৰ্বক কোন আছিল? তুৰ্বক আছিল মুছলমানসকলৰ প্ৰধান সেনাপতি। তেওঁ অসমলৈ কিয় আহিছিল? তেওঁ অসমত আক্ৰমণ কৰি নিজৰ তলতীয়া দেশ হিচাপে ৰাখিবলৈ অসমলৈ আহিছিল। যুদ্ধক্ষেত্ৰত কি দেখি তুৰ্বক বাহিনী বিস্মিত হৈছিল? যুদ্ধক্ষেত্ৰত মূলা গাভৰুৱে অসীম বীৰত্বৰে যুঁজি তুৰ্বকৰ বহুতো সৈন্য নিপাত কৰিছিল। তেওঁৰ সাহস আৰু বীৰত্ব দেখি তুৰ্বক বাহিনী বিস্মিত হৈছিল। কলিয়াবৰৰ ৰণত তুৰ্বক কাৰ হাতত পৰাস্ত হৈছিল? কলিয়াবৰৰ ৰণত তুৰ্বক কংচেং বৰপাত্ৰ গোহাঁইৰ হাতত পৰাস্ত হৈছিল। কলিয়াবৰৰ ৰণ কাৰ কাৰ মাজত হৈছিল? কলিয়াবৰৰ ৰণ আহোম আৰু পশ্চিমৰ মুছলমানসকলৰ মাজত হৈছিল। কলিয়াবৰৰ ৰণক আন কি নামেৰে জনা যায়? কলিয়াবৰৰ ৰণ বা কপিলীগঙ্গাৰ ৰণ নামেৰেও জনা যায়। কবচ কাপোৰ কি? ৰাতিটোৰ ভিতৰতে কপা নেউটি পাজি কাটি সূতা কাটি ৰাতি নোপোৱাওতেই বৈ কাটি ওলোৱা কাপোৰক কবচ কাপোৰ বোলে। ইয়াক কেনেকৈ তৈয়াৰ কৰা হয়? ইয়াক কপা নেউটি পাজি কাটি সূতা কাটি তৈয়াৰ কৰা হয়। মূলা গাভৰুৱে তেওঁৰ স্বামীয়ে কি কাৰণে ৰণত মৃত্যুবৰণ কৰা বুলি ভাবিছিল? ৰাতিটোৰ ভিতৰতে কবচ কাপোৰ বৈ দিব নোৱাৰাৰ বাবে তেওঁৰ স্বামীয়ে মৃত্যুবৰণ কৰা বুলি ভাবিছিল। কোনজন আহোম ৰজাৰ দিনত তুৰ্বকে অসম আক্ৰমণ কৰিছিল? আহোম ৰজা স্বৰ্গদেউ চুহুংমুং বা স্বৰ্গনাৰায়ণৰ ৰাজত্বকালত তুৰ্বকে অসম আক্ৰমণ কৰিছিল। সেইজন স্বৰ্গদেউক আন কি নামেৰে জনা যায়? সেইজন স্বৰ্গদেউক আন স্বৰ্গনাৰায়ণ নামেৰে জনা যায়। তুৰ্বকৰ হাতত ৮জন প্ৰধান যোদ্ধা মৰাৰ পাছত স্বৰ্গদেৱে কাক ৰণলৈ পঠাইছিল? তুৰ্বকৰ হাতত ৮জন প্ৰধান যোদ্ধা মৰাৰ পাছত স্বৰ্গদেৱে ফাচেংমুং বৰগোহাঁইক ৰণলৈ পঠাইছিল। পাঠটোত মূলা গাভৰুৰ বাহিৰে আন কোন কোন বীৰংগনাৰ নাম আছে? ঝাঁচী কি ৰাণী, লক্ষ্মীবাঈ, চুলতানা ৰেজিয়া আদি নাম। বাক্য ৰচনা কৰা। থৈয়া নথৈয়া, প্ৰাণ কাটি দৃঢ়প্ৰতিজ্ঞ, মহী আন, তমোল চিৰস্মৰণীয়, ভেটা ভেটি। থৈয়া নথৈয়া, আজি থৈয়া নথৈয়া ধুমুহা দিছিল। প্ৰাণ কাটি, দেউতাকৰ মাজত ভয়ত ৰাহুলে প্ৰাণ কাটি
দৌৰিছে। দৃঢ় প্ৰতিজ্ঞ আমি পূজা দৃঢ় প্ৰতিজ্ঞৰে কৰিব লাগে। মহীয়ান মানুহৰ কৰ্ম হৈছে মানুহৰ এটা মহীয়ান। তমোল ভাই ভনীৰ মাজত টিভিলৈ তমোল কাজিয়া হৈছে। চিৰস্মৰণীয় আমাৰ আইতাকৰ মৰমবোৰ আমি চিৰস্মৰণীয় কৰি ৰাখিছোঁ। ভেটা ভেটি মূলাগাভৰু আৰু যুৱকৰ মাজত ভেটাভেটি হোৱাৰ বাবে যুদ্ধ হৈছিল। বংশৰ দেও স্বামী পত্নী স্ত্ৰী ৰণ যুদ্ধ সুখ দুখ নদী নৈ